হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালেই। আজি এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে খুচিক লৈ মানে ফ্লিপকাৰ্টত বস্তু এটা দি থোৱা আছে আৰু তাই ভাবিছে সেইটো পেন, আৰু তাইক মই ছাৰপ্ৰাইজ বুলি কৈ থাকোঁ আৰু সকলোৱে ভিডিঅ'টো চাব বুলি শেষলৈকে আশা কৰিলোঁ। ফাইনেলি খুচি বস্তু আহি পাই গ'লহি। খুচিক অংগনবাড়ী স্কুলৰ পৰা আনিলোগৈ। খুচি ক'লৈ গ'লা? হাই বুলি কৈ দিয়া। তোমাৰ পেণ্ট দুটা আহিলে নহয়, গম পোৱা নাই? গাড়ীত আহিছে তোমাৰ পেণ্ট দুটা গাড়ীত আহিছে তোমাৰ। ডাঙৰ ছোৱালী স্কুলৰ পৰা আহি পাই গ'লহি। আচলতে আমি সৰু সৰু বস্তুত বহুত সুখী হওঁ, যদি সেই সুখটো আমি ল'ৰা ছোৱালীৰ মাজত দেখা পাওঁ। আৰু আজি আমাৰ ঘৰলৈ নিউ মেম্বাৰো আহিছে, সেয়াও চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাই বাই।